সময় নিশা তেতিয়া প্ৰায় 9 বাজিছে হঠাৎ অগ্নিকাণ্ড সংঘটিত জনতা ভৱনত জনতা ভৱনৰ বি ব্লকৰ ভূমি মহলা উঠি জ্বলি দিছপুৰত লাগে হাহাকাৰ একুৰা জুয়ে মঙলবাৰে নিশা হোৱা দোৱা লগালে ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ড জনতা ভৱনত নিশা প্ৰায় 9 বজাত জনতা ভৱনৰ বি ব্লকৰ ভূমি মহলাত সংঘটিত হয় এক ৰহস্যজনক অগ্নিকাণ্ড সূত্ৰপাত হোৱা বিভাগটো হ'ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধীনত থকা গড়কাপ্তানি বিভাগ অগ্নিকাণ্ডত হোৱা দোৱা লাগে দিছপুৰত অৱশ্যে কিছু মুহূৰ্তৰ পিছতেই অগ্নি নিৰ্বাপক বিভাগৰ গাড়ী আহি নিৰ্বাপিত কৰিবলৈ সক্ষম হয় বি ব্লকৰ ভূমি মহলাত সংঘটিত হোৱা এই অগ্নিকাণ্ডত যায় বহু গুৰুত্বপূৰ্ণ ফাইল অগ্নিকাণ্ডৰ খবৰ পাই ততাতৈয়াকৈ জনতা ভৱনত উপস্থিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অৱশ্যে সংবাদ মাধ্যমত মন্তব্য দিয়াৰ পৰা বিৰত থাকে মন্ত্ৰী শৰ্মাই সমান্তৰালকৈ জনতা ভৱনত উপস্থিত হয় ৰাজ্য চৰকাৰৰ কেইবাগৰাকী জ্যেষ্ঠ বিষয়া জুই লাগিছিলে আমি ঘটনাস্থলী এতিয়া তাৰ পৰা আহিছোঁ আৰু আমি দেখিছোঁ আৰু মোৰ লগতে আছে ডেপুটি ছেক্ৰেটাৰী আছে বাজেটৰ আৰু আমাৰ ইলেক্ট্ৰিকেল এডিশ্যনেল চিফ ইঞ্জিনিয়াৰ হায়েষ্ট ইলেক্ট্ৰিকেল পষ্টত আছে তেখেত আমি গোটেইবিলাক মিলাই গৈছোঁ লগতে আমাৰ তলৰ কলিগবিলাক গৈছিলে তাতে আমি ভাবিছোঁ যে এইটো ইলেক্ট্ৰিকেল এপ্লায়েন্সটো অলপ মাল ফাংচনিং হৈছিলে মই যিটো দেখিলোঁ তথাপি মানে মোৰ আপোনাৰ কনফাৰ্মেশ্যনৰ কাৰণে অহাকালি আমি পূৰা দিনৰ ভাগতে ভালদৰে অনুসন্ধান কৰিম জ্বলিছে মই দেখিছোঁ দুটাই জ্বলিছে হয় কেতিয়াবা ইলেক্ট্ৰিকেল বস্তুবিলাক এপ্লায়েন্সবিলাক অলপ অভাৰ ৰান হ'লে জ্বলি পেলাই পৰি গৈছে মানে কি অভাৰ ৰান হৈছে বা মেল ফাংচন হৈছে এইটো গতিকে এনকুৱাৰী কৰিম আৰু তাৰ কাৰণে আমাৰ প্ৰটেকশ্যন আছে আৰু MCB ট্ৰিপ হৈছে প্লাছ ফায়াৰ প্ৰটেকশ্যনটো আছে এলাৰ্মটো বাজিছে সেইকাৰণে আহি পেলাই জুইটো একদম জ্বলি পৰি গৈছে কিন্তু যদি শ্বৰ্ট চাৰ্কিট হৈ পেলাই হেৰি হ'লে পূৰা ৱাৰে জ্বলি গ'লগৈ হয় তেতিয়া MCBটো ট্ৰিপ কৰিছে বুধবাৰে অগ্নিকাণ্ডৰ স্থান পৰিদৰ্শন কৰে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই দায়িত্বত থকা কৰ্মচাৰীৰ দায়িত্ব জ্ঞানহীনতাৰ বাবেই এনে ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰে মুখ্য সচিবগৰাকীয়ে সপ্তাহে হ'ল অলমষ্ট অহা নাছিলে তেওঁৰ ওপৰত যিখন ফেন আছিলে সেই ফেনখন চলি আছিলে আৰু ফেনখন চলি থকাৰ কাৰণে ফেনৰ যিটো হিট হয় হিটৰ পৰা জুই ওলাই ফেনখন তলত পৰি গৈছিলে এখন চকীৰ ওপৰত চকীখন জ্বলি গৈছিলে আৰু তাৰ ওচৰত থকা দুটা ফাইলৰ সামান্য আপোনালোকে দেখিছে তলৰ ফালে অকণমান জ্বলিছিলে ফেনখন বন্ধ কৰি যাব লাগে যিজনে লাষ্টত গৈছে তেখেতে বা যি চকীদাৰে লক কৰে তেওঁ ফেনখন বন্ধ কৰিব লাগে ফেনখন বন্ধ কৰা নাইকিয়া সেইটো নিশ্চয় এটা বেপৰোৱা নিচিনাই হৈছে কথাটো মানে ভৱিষ্যতে যাতে নহয় সেইকাৰণে PWD কোৱা হৈছে আৰু মই এইটোও কৈছোঁ আজি যে আমি যদি অট'মেটিক মেইন ছুইচ এটা কৰিব পাৰোঁ যাতে যিজনে যাব তেওঁ এটা ছুইচ অফ কৰি দিলে গোটেই বিল্ডিংটো যাতে অফ হৈ যায় সেইটো কৰিব পাৰি নেকি মই তেওঁলোকক এটা ছাৰ্ভে কৰিবৰ কাৰণে কৈছোঁ সেইটো হ'লে আমি প্ৰত্যেকটো ব্লকতে সেইটো কাৰবাৰ কৰিব লাগিব তদন্ত ঘোষণা মুখ্যমন্ত্ৰী সোণোৱালৰ সাধাৰণ প্ৰশাসন বিভাগৰ সচিব GD লস্কৰক দিয়ে তদন্তৰ দায়িত্ব জনতা ভৱনত এনেদৰে বাৰে বাৰে সংঘটিত অগ্নিকাণ্ডই এতিয়া সৃষ্টি কৰিছে ৰহস্যৰো শ্বৰ্ট চাৰ্কিট হ'লেও সঘনে সংঘটিত এনে অগ্নিকাণ্ডই এতিয়া ঘনীভূত কৰিছে সন্দেহৰ আজিৰ দিনত বৈদ্যুতিক সংযোগবোৰ এনেদৰে কৰা হয় যাতে শ্বৰ্ট চাৰ্কিট হ'লেও অগ্নিকাণ্ড সংঘটিত নহয় জনতা ভৱনৰ নিৰ্মাণ কাৰ্যও আওপুৰণি নহয় তেনে অৱস্থাত এই ভৱনটোত বাৰে বাৰে কেনেকৈ অগ্নিকাণ্ড হয় আৰু সদায় কিয় গুৰুত্বপূৰ্ণ বিভাগবোৰৰ ফাইলহে জ্বলে ইয়াকে লৈ বিভিন্ন মহলত এতিয়া সন্দেহ আৰু উদ্বিগ্নতা ভিডিঅ' জাৰ্নেলিষ্ট দিলীপ গগৈৰ সহযোগত ৰুবুল গগৈৰ ৰিপৰ্ট প্ৰাগ নিউজ